নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ বিশ্বৰ ক্ৰিকেট খবৰ ইউটিউব চেনেললৈ। বন্ধুসকল, অহা 3 নৱেম্বৰৰ পৰা হ'বলগীয়া ভাৰত আৰু বাংলাদেশৰ মাজত T20 সিৰিজৰ বাবে BCCI ইতিমধ্যে ভাৰতীয় ক্ৰিকেট দল ঘোষণা কৰিছে। আৰু আজি আমি কথা পাতিম বাংলাদেশ ক্ৰিকেট বোৰ্ডে এই T20 সিৰিজৰ বাবে ঘোষণা কৰা বাংলাদেশী স্কোৱাডৰ বিষয়ে। কোনে কোনে এই টিমত স্থান পাইছে, কোন কোন বাদ পৰিছে আদি সকলোখিনি আলোচনা কৰিম। বিশ্বৰ সকলো প্ৰান্তৰ ক্ৰিকেট খেলৰ বাতৰি পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান সময়ত বাংলাদেশ ক্ৰিকেট টিমটো কোনো গুণেই কম নহয়। এছিয়াৰ এটা বেষ্ট শক্তিশালী টিম বুলি ক'ব পাৰি। ভাৰতৰ লগত হ'বলগীয়া T20 মেচকেইখনত অতি ৰোমাঞ্চক হোৱাৰ আশা আছে। তেওঁলোকে যিটো স্কোৱাড ঘোষণা কৰিছে এটা শক্তিশালী স্কোৱাড হিচাপে পৰিগণিত হ'ব। বাংলাদেশৰ T20 স্কোৱাডত বহুতো নতুন খেলুৱৈয়ে স্থান পাইছে, লগতে কিছুমান পুৰণি খেলুৱৈও কমবেক কৰিছে। 3 নৱেম্বৰৰ পৰা ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া T20 সিৰিজৰ বাবে বাংলাদেশ ক্ৰিকেট বোৰ্ডে ঘোষণা কৰা বাংলাদেশী ক্ৰিকেট টিমটো এনেধৰণৰ: মো চৰকাৰ, মহম্মদ নেইম, সাকিব আল হাছান, মাহমুদুল্লাহ, আফিফ হুছেইন, মছাদিক হুছেইন, আমিনুল ইছলাম, লিটন দাস, মুস্তাফিজুৰ ৰহিম, আৰাফাত ছানি, আলামিন হুছেইন, মুস্তাফিজুৰ ৰহমান আৰু ছাফিউল ইছলাম। এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা যে বাংলাদেশৰ বিস্ফোৰক অপেনাৰ বেটছমেন তামিম ইকবাল তেওঁৰ পাৰ্চনেল প্ৰব্লেম হোৱাৰ বাবে দলৰ পৰা বাহিৰত থাকিবলগীয়া হ'ল। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।